কুকুৰাই দাগ নিদিওঁতে খোৱা পাতি এৰি মোৰ পত্নীয়ে সিজাই দিয়া ভাতকেইটা নাকে মুখে গুজি মোৰ ব্যৱসায়ৰ ৰেডিমেড শ্বাৰ্টেৰে ভৰপূৰ গধুৰ বেগটো পিঠিত নমাই কুবা কুবিকৈ চাংচাৰি ষ্টেচন পাওঁ মানে পূবে ধলফাট দিয়ে ৰঙিয়া নলবাৰী বৰপেটা ৰোড ষ্টেচন পাৰ হৈ নিউ বঙাইগাঁও ষ্টেচনত মই নামি পৰোঁতে প্ৰায় 10 বাজু হয় প্লেটফৰ্মত চকুমুখে পানী ছটিয়াই গৰম চাহ একাপ খাই সম্পূৰ্ণ সতেজতাৰে চহৰৰ মূল পথটোৰ দুয়ো কাষে থকা সুন্দৰ অথচ সৰু কাপোৰৰ দোকানবোৰৰ সোমাই আৰম্ভ কৰোঁ মোৰ ব্যৱসায়িক অভিযান প্ৰতিখন দোকানৰ গৰাকীৰ সন্মুখত থিয় হৈ মিচিকীয়া হাঁহিৰে আৰম্ভ কৰোঁ মোৰ সেই ৰেডিমেড সংলাপ নমস্কাৰ মোৰ নাম মৃণাল কুমাৰ নাথ গুৱাহাটীৰ ওচৰৰ চাংচাৰিত মোৰ ৰেডিমেড শ্বাৰ্ট তৈয়াৰ কৰা এটা কাৰখানা আছে বাহিৰৰ পৰা কাপোৰ আনি মই ৰেডিমেড শ্বাৰ্ট তৈয়াৰ কৰোঁ কাপোৰৰ কোৱালিটি আৰু শ্বাৰ্টৰ ফিনিচিং মই গেৰাণ্টি দিব পাৰোঁ দাম বৰ কম মাত্ৰ 150 টকা 200 টকাত খুব সহজতে আপুনি বিক্ৰী কৰিব পাৰে অনুগ্ৰহ কৰি এবাৰ চাওকচোন বুলি কৈ খুব সুন্দৰকৈ 4-5টামান শ্বাৰ্ট এক বিশেষ ভংগীৰে তেখেতৰ সন্মুখত মই মেলি থওঁ কোনোবাই চাই কোনোবাই নাচায় কোনোবাই লয় কোনোবাই নলয় কোনোবাই কয় না লাগব না কোনোবাই কয় নেই চাই কোনোবাই কয় দি যাবচোন বিক্ৰী হ'লে পইচা দিম নহ'লে উভতাই দিম কোনোবাই কয় 5 পিচ দিয়কচোন 1 পিচৰ পইচা দিম কোনোবাই তাৰ মাজতে কয় 10 পিচ দিয়ক 5 পিচৰ পইচা আজি দিম অহা সপ্তাহত আকৌ আহি আপুনি 5 পিচৰ পইচা লৈ যাব আৰু নতুন 10 পিচ শ্বাৰ্ট দি যাব এইটো চৰ্ত মোৰ মনঃপূত হয় আৰু মনঃপূত ব্যৱসায়ীৰ লগত এই চৰ্তটোৰে আগবঢ়াই লৈ যাওঁ মোৰ ব্যৱসায়িক লেনদেন তাৰ মাজতে কোনোবাই কয় বহা কৰ্মচাৰীজনক চিঞৰি কয় 2 কাপ স্পেচিয়েল চাহ মোক কয় ভাল কৰিছা আমি অসমীয়াই ব্যৱসায় কৰিবই লাগিব যদি নকৰোঁ কি সামাজিক কি ৰাজনৈতিক কি অৰ্থনৈতিক কোনো স্বাধীনতাৰ একো মূল্যই নাথাকে দিয়া 20 পিচ দিয়া কেছ পেমেণ্ট লোৱা মই তোমাৰেই শ্বাৰ্ট বেচিম অসমীয়াৰ শ্বাৰ্ট বেচিম ক'ব নোৱাৰোঁ কিয় প্ৰতিখন চহৰত এক নিৰ্দিষ্ট প্ৰচেষ্টাৰ অন্তত মই মুখামুখি হওঁ এনেকুৱা এগৰাকী সহানুভূতিশীল ব্যক্তিৰ আৰু তাৰ পিছতে সেইখন চহৰত সামৰণি মাৰোঁ মোৰ ব্যৱসায়িক অভিযান আৰম্ভ কৰোঁ উভতনি যাত্ৰা সেইবাৰ লক্ষ্যস্থান বৰপেটা ৰোড বাছেৰে বৰপেটা ৰোডত উপস্থিত হৈ একেদৰে আৰম্ভ কৰোঁ মোৰ ব্যৱসায়িক অভিযান কোনোবাই চায় কোনোবাই নাচায় কোনোবাই লয় কোনোবাই নলয় কোনোবাই সুন্দৰকৈ পইচা উভতাই দিয়ে কোনোবাই নিদিয়ে 4 সপ্তাহ আগতে শ্বাৰ্ট লোৱা কোনোবাই যেতিয়া পইচা সুধিব যাওঁতে সদায় কোৱাৰ নিচিনাকৈ কয় আপুনি অকণমান দেৰি কৰিলে এইমাত্ৰ আপোনালৈ থৈ দিয়া পইচাকেইটা অইন এজনক দি দিলোঁ অহা সপ্তাহত আহিব এটা হাঁহি এটাৰে খুপতীয়া 6 সপ্তাহ আগতে শ্বাৰ্ট লোৱা কোনোবাক যেতিয়া পইচা বিচাৰোঁতে অতি বিনম্ৰতাৰে কিছু কঠিন শব্দ প্ৰয়োগ কৰোঁতে ক্ৰোধান্বিত হৈ মোৰ মুখলৈ যেতিয়া মাৰি পঠিয়াই মোৰ এই শ্বাৰ্ট আৰু যেতিয়া চিঞৰি কয় লৈ যা তোৰ শ্বাৰ্ট গ্ৰাহকক দেখুৱাই বিৱৰ্ণপ্ৰায় কৰা শ্বাৰ্টকেইটা মজিয়াৰ পৰা পুতলি থাকোঁতে দুখ শোক খং অভিমান এক মিশ্ৰিত প্ৰতিক্ৰিয়াই মোৰ গোটেই মূৰটোত এক গুমগুমনিৰ সৃষ্টি কৰে এটা হাঁহিৰে হেঙা মেঙা কৰি তেওঁৰ দোকানৰ পৰা উভতি অহা মইতো যেতিয়া পিছফালৰ পৰা চিঞৰি কয় আজিৰ পৰা যদি এই চহৰত তোক দেখোঁ চৰিয়াই গাল ফালিম আমি লোকেল হয় শৈক্ষিক জীৱনৰ গধুৰ মাৰ্কশ্বিটবোৰ
গলি গলি টোপা টোপে সৰি পৰে মোৰ দুচকু। মই পাৰিম জানো? সেই কাম হয় জানো মোৰ বাবে? মই আকৌ হাৰি যাব ওলাইছো নেকি? কিন্তু মইতো হাৰিব নোৱাৰো, মই হাৰিব নোখোজো। না, আকৌ নতুন উদ্যমেৰে মই আৰম্ভ কৰোঁ মোৰ ব্যৱসায়িক অভিযান। আশা আৰু বদ্ধমূল আশা, এগৰাকী সহানুভূতিশীল ব্যক্তি লগ পাম অচিৰে। একেদৰে বৰপেটা ৰোডত ব্যৱসায় সামৰি আৰম্ভ কৰোঁ উভতনি যাত্ৰা। লক্ষ্যস্থান পাঠশালা, ক্ৰমে নলবাৰী। আৰু নলবাৰীত মোৰ দিনটোৰ বাবে ব্যৱসায়িক অভিযান সামৰি ঘৰলৈ বুলি উভতনি ট্ৰেইনখন ধৰিবৰ বাবে যেতিয়া মই নলবাৰী ষ্টেচনত উপস্থিত হওঁ, নিশা প্ৰায় 7 বাজে। প্লেটফৰ্মত চকুমুখে পানী ছটিয়াই গৰম চাহ একাপ খাই ভাগৰুৱা দেহটো এৰি দিওঁ বেঞ্চত আৰু আৰম্ভ কৰোঁ দিনটোৰ লাভ লোকচানৰ খতিয়ান, য'ত তহকৈ জিলিকি উঠে পত্নীৰ গোটৰ ঋণৰ কিস্তি, ৰেচনৰ দোকান, ভাড়াঘৰৰ মালিকৰ খতিয়ান। ঠক ঠককৈ সন্মুখত ৰৈ যোৱা ট্ৰেইনখনত চিনাকি মানুহবোৰ বিচাৰি দবাটোত উঠি পৰোঁতে ট্রেনখন চাপতে আরম্ভ করে। এই যে বাবু, আজকে ব্যবসা কিরকম? একরকম বলি এটা হাঁহি এটা মাৰি বহিব। পাতিনা দহা বিজনী বৰপেটা ৰোডৰ পৰা পাচলি ব্যৱসায় কৰিবলৈ প্ৰতি নিশা গুৱাহাটীলৈ আহে এই চাম্মান হিন্দু, মুছলমান, অসমীয়া, বঙালী, বড়ো, নেপালী বিভিন্ন পুৰুষ মহিলাৰ এই জাকটোৰ মাজত নিশাৰ প্ৰায় জনপ্ৰাণীহীন এই ট্ৰেইনখনত মই নিৰাপদ অনুভৱ কৰোঁ। এই বাবু, অত পড়াশোনা করি কি ফেরিওয়ালার কাজ করো, কোনো বড় কাজ করুন না। টেক পাগলি বুলি তাইর মতাটোৱে শিয়রি উঠে আৰু কয়, আমরা 2-3টা ছেলে দেখছি প্রথম ফেরি করছিল, পরে বড় বড় মালিক বনছি। ওই পাগলি, ওরা ফেরিওয়ালা নয়, মালিক ওরা। দুয়োথৰ মাজৰ কপনিৰ মাজেদি হাওৰাও মালিক। মোৰ নিজৰ ঠাই চাংচাৰিত যেতিয়া নিশা নামি পৰোঁ প্ৰায় 10 বাজে। দুৱাৰত টুকুৰীয়া বন্ধও পাওঁতে সন্মুখত হাজিৰ হোৱা পত্নীৰ শব্দ। নিশা ইমান বেছি হয়, মোৰ বৰ চিন্তা হয় জানা। বিহাৰী বঙালী মানুহবোৰৰ মাজত তুমি সেই ট্ৰেইনখনত আহা। মিচিকিয়া হাঁহিৰে কওঁ, থেত, সেইবোৰ আমাৰ নিচিনা মানুহ, আমাৰ জাতৰ মানুহ, নিজৰ মানুহ, খাটি খোৱা মানুহ। আমি একে জাতৰ, খাটি খোৱা মানুহ। ভাত পানী খাই কাইলৈৰ বাবে যেতিয়া পুনৰ বেগটো ৰেডি কৰি কওঁ, কাইলৈ তেজপুৰ, ঢেকীয়াজুলি, খাৰুপেটীয়া, মঙলদৈ। ইতিমধ্যে খোৱাপাতিত পৰা পত্নীৰ আবদাৰ, তোমাৰ চাগে বৰ কষ্ট হৈছে নহয়। গভীৰ স্নেহ সনা নিশা পত্নীৰ গালে মুখে সানি কওঁ, থেত পাগলি, কষ্ট শৰীৰত নহয়, কষ্ট মনত হয়। আৰু মোৰ মন তুমি ভৰপূৰ কৰি ৰাখিছা হাহা, নতুন উৎসাহ, নতুন উদ্দীপনাৰে। মোৰ মন সদায় ভৰি থাকে নতুন আশা, নতুন উৎসাহ, নতুন উদ্দীপনাৰে। কাৰণ মই মালিক।